ফ্রেন্ডস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল জেয়াদি ট্ৰেভেলিং এণ্ড ফুড ব্লগাৰ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আৰু আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এয়া মোৰ লগত আছে তপন ভাই, আপোনালোকে চাই লওক। এয়া দেখিছে, এয়া তপন। আৰু এতিয়া আমি গৈ আছোঁ, আজি বশিষ্ঠ মন্দিৰ যাম। আপোনালোকে চাই থাকক, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, ধামাকাদাৰ ভিডিঅ' হ'বলৈ যায়। এয়া আমি এখন টেম্পো ভাড়া কৰিছোঁ, আমাৰ লগত আৰু বহুত মানুহ যাব। এয়া আমি যাব ওলাইছোঁ। এয়া আমাৰ পাইলতো আহি পাইছে, এতিয়া বৰ্তমান বহা নাই পাইলট এতিয়া বাহিৰত আছে, আহিছে। মই মাতি আছোঁ। ডাইৰেক্ট ৰাইডটো পূৰা ধামাকাদাৰ হ'ব। ডাইৰেক্ট লগ পাইছোঁ ৰাস্তাত ৰাইডত। দিনৰ পৰা ইমান বৰষুণ দি আছিলে যে ভবাই নাছিলোঁ ৰাইডটো মানে সম্পূৰ্ণ হ'ব। এতিয়া আমি গৈ আছোঁ, আপোনালোকে চাই আছোঁ। এডভেঞ্চাৰ এটা হ'ব, আপোনালোকে চাই যিখিনি গৈছোঁ। বৰ্তমান বাজি আছে 6:00 আৰু আমি এতিয়া আহি পাইছোঁ শৰাইঘাট দলং। আপোনালোকে চাই লওক। এয়া বৰ্তমান আমি আহি পালোঁ বৰাগাঁও। দেখিছে আপোনালোকে কিমান যাম, আমাৰ মালিগাঁৱৰ দৰে যাম ইয়াত। দেখিছে আপোনালোকে। আমি গৈ আছো বশিষ্ঠত। এতিয়া কিমান পালো আহি আজি। আৰু 0.5 কিলোমিটাৰ যোৱাৰ পিছত আমি মেইন ডেষ্টিনেশ্যন পাম। আপোনালোকে চাই থাকক। এয়া আৰু মোৰ লগত আছে তপন ভাই। তপন ভাই থাকিব, আপোনালোকে চাই লওক। দিয়ক যাত্ৰাটো আৰম্ভ কৰোঁ নে কি কয়?
কয় কালি ৰাতি আৰু ভিডিঅ' বনোৱা নহ'ল মানে বহুত কষ্ট হৈছে আপোনালোকে নিশ্চয় গম পাইছে ইমান খোজো কাঢ়িলোঁ ইমান হেৰি কৰিলোঁ তাৰপিছত ভৰি চৰি ইমান বিষাইছে সেইকাৰণে আৰু নেক্সট ভিডিঅ' বনোৱা নহ'ল এতিয়া ভিডিঅ'টো ঘৰত আহি এতিয়া ঘৰৰ পৰাই এণ্ড কৰোঁ তেতিয়াহ'লে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই বাই।